নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, কেন্দ্ৰীয় চৰকাৰৰ SSC ডিপাৰ্টমেণ্টৰ ফালৰ পৰা CHSL-ৰ কেইবাশও পদ ভেকেঞ্চি মুকলি কৰিছে। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। মই এই ভিডিঅ'টোৰ জৰিয়তে এই পদসমূহ আবেদন কৰিবলৈ আপোনালোকৰ কি অৰ্হতা লাগিব, লগতে আবেদন ক'ত গৈ কেনেদৰে কৰিব লাগিব আৰু চিলেকশ্যন প্ৰক্ৰিয়া, এই সকলোখিনি তথ্য আপোনালোকক জনাই আছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এতিয়ালৈকে যদি আপোনালোকে আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হোৱা নাই, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে জইন হ'ব পাৰিব। তাত আপোনালোকে সকলো ধৰণৰ চাকৰি ইনফৰমেশ্যনৰ ন'টিফিকেশ্যনসমূহ আগতীয়াকৈ পাই থাকিব। বন্ধু বান্ধৱীসকল, এই পদসমূহৰ তথ্যসমূহ জনাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধু বান্ধৱীসকল, কেন্দ্ৰীয় চৰকাৰৰ ষ্টাফ চিলেকশ্যন কমিশ্যন অৰ্থাৎ SSC ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কম্বাইন হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন অৰ্থাৎ CHSL এক্সামৰ জৰিয়তে 3712টা লোৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A ডাটা এণ্ট্ৰি অপাৰেটৰৰ পদ ভেকেঞ্চি মুকলি কৰিছে। যদি আপোনালোকৰ অৰ্হতা মিলে আৰু যদি আপোনালোক ইণ্টাৰেষ্টেড হয়, এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 8 মে 2024 আৰু আবেদন আৰম্ভ হৈছে 8 এপ্ৰিল 2024 পৰা। এতিয়ালৈকে যদি আপোনালোকে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো চাকৰিৰ খবৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। দৰমহা লোৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্টৰ বাবে 19,900 টকাৰ পৰা 63,200 টকালৈকে, ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে 25,500 টকাৰ পৰা 81,100 টকালৈকে আৰু 29,200 টকাৰ পৰা 92,300 টকালৈকে আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A ৰ বাবে 25,500 টকাৰ পৰা 81,100 টকালৈকে ধাৰ্য কৰা হৈছে। বয়সৰ সময়সীমাৰ ভিতৰত 1 আগষ্ট 2024 মতে 18 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াৰ অৰ্থ হৈছে এই পদকেইটা আবেদন কৰিবলৈ আপোনালোকৰ জন্ম তাৰিখটো 2 আগষ্ট 1997 আৰু 1 আগষ্ট 2006 চনৰ ভিতৰত হ'ব লাগিব। ইয়াত বয়সৰ ৰেহাইৰ ব্যৱস্থাও আছে। SCৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ, PWD জেনেৰেলৰ কাৰণে 10 বছৰ, PWD OBCৰ কাৰণে 13 বছৰ, PWD SC STৰ কাৰণে 15 বছৰ, ESM অৰ্থাৎ এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰৰ ৰেহাইৰ ব্যৱস্থা আছে। শিক্ষাগত অৰ্হতা: কিছুমান পদত আবেদন কৰিবলৈ আপোনালোক হায়াৰ ছেকেণ্ডাৰী ছায়েন্স পাছ হ'ব লাগিব, লগতে মেথামেটিক্স ছাবজেক্টটো থাকিব লাগিব। বাকী অন্যান্য পদত আবেদন কৰিবলৈ আপোনালোকৰ শিক্ষাগত অৰ্হতা 12 ষ্টেণ্ডাৰ্ড অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। এই পদসমূহ আবেদন কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল আৰু OBC কেটেগৰীয়ে 100 টকা পে' কৰিব লাগিব। বাকী ওমেন, শিডিউল কাষ্ট, শিডিউল ট্ৰাইবছ, পাৰ্চনেল উইথ ডিজেবিলিটি, এক্স ছাৰ্ভিচমেনে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ অৰ্হতা মিলিছে আৰু যদি আপোনালোক ইণ্টাৰেষ্টেড হয়, এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই পেজটোৰ লিংকটো দিছোঁ, তাত গৈ আপোনালোকে এই পদসমূহৰ সবিশেষখিনি চাব পাৰিব। লগতে অনলাইন আবেদন কেনেদৰে কৰে সেইখিনিও তাত দিয়া আছে, সেইখিনি আপোনালোকে ভালদৰে চাই তাত দিয়া লিংকত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। লগতে তাত অফিচিয়েল এডভাৰটাইজমেণ্টৰ ডিটেইলছটো দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো চাই ল'ব। লগতে তাত এক্সাম পেটাৰ্ণ আৰু চিলেবাছখিনিও দিয়া আছে, সেইখিনিও আপোনালোকে চাব পাৰিব। ইম্পৰ্টেণ্ট ডেটছৰ ভিতৰত আবেদন আৰম্ভ হৈছে 8 এপ্ৰিল 2024 পৰা। আবেদনৰ অন্তিম তাৰিখ হৈছে 7 মে 2024। আবেদনৰ কাৰেকশ্যন ডেট হৈছে 10 আৰু 11 মে 2024 আৰু এক্সাম অনুষ্ঠিত হ'ব জুন জুলাই 2024। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগ পাম অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ' লৈ। তেতিয়ালৈকে আমাৰ ইউটিউব চেনেল এনিয়াৰ জব নিউজটো চাই থাকিব। ধন্যবাদ।